হিচাপে প্ৰমোদ জয়ন্তী চেৰিমনীত থকা হৈছে। ভালকে লোহা 500 plus আৰু plus of BJP নহয় GSP BJP to 100 plus ক্রস করছি আমার আজিৰ কথা নহয় প্ৰত্যেক কৰ্মসূচীতে এনেকুৱা 1000 প্লাছ জইনিং হৈ আছে মেক্সিমাম UPPA আৰু সেকেন্ড পজিশন মই আছে বিজেপি কেনেকৈ আহি আছে মই আচৰিত ভাবি আছো কি হৈছে ক'ব নোৱাৰো জানো বিজেপিৰ বহুত কৰ্মী নেতাসকলে যোগদান কৰিছে অহাকালিও আৰু আছে বছৰটোৰ পূৰ্বত তো এইবিলাক জইনিং চেৰিমনিয়েল যিটো প্ৰগ্ৰাম সেইটো চাই পেলাই মই মনত ভাবি আছিল যে আগতে যিটো 2026 নিৰ্বাচন ইয়াত আমি জয়ী হোৱাটো কথা 100% বিশেষভাৱে জয়ী হ'ব নহ'ব বুলি আমি কৈছোঁ আমাৰ বিশেষভাৱে পলিটিক ডিচিশ্যন লৈছে যে কাৰো লগত বিফলতা নহ'ব বিশেষভাৱে অকলে ইলেকশ্যন চলিব 2024 মানে বিজেপি যোৱাকালি মানে হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে কিছু মিলাজুলিকে মানে দুটা সমষ্টিত দিম বুলি কৈছে UPPL আৰু বিজেপি এই ক্ষেত্ৰত আপোনাৰ অসুবিধা হ'ব নেকি? নাই নাই বিজেপি আৰু UPPL এটা আৰু SJP তিনিটা দলে একেলগে চৰকাৰ বনাই আছে গোটেই ক'ত কোনটো সমষ্টিটো ভাগ কৰি দিব কোন সমষ্টিত মানে কি ইহঁতৰ কথা কিন্তু বিজেপি UPPL আৰু SJPৰ কথা ইহঁতে মিলি পেলাই ক'ত সমষ্টিত কেণ্ডিডেট দিব ইহঁতে দিব ইহঁতৰ কথা আমাৰ লগত BPF কাৰো লগত নাই আমি য'তে ত'তে খেলিব পাৰিম গোটেই অসমতো আমি খেলিব পাৰিম এতিয়া ৰাইজে যি ধৰণে আপোনালোকক সঁহাৰি দিছে পৰৱৰ্তী সময়ত ইয়াত যিখন UPPLৰ চৰকাৰ আছে সেই চৰকাৰখন ভাঙিব নেকি? এই চৰকাৰটো নাথাকিব এই UPPL চৰকাৰ 2025 নাথাকিব এইটো জিৰ' আৰু এই 2025 পিছতে UPPL পাৰ্টিয়ে নাথাকিব নিচিনা লাগে আজিতো বাগানপাৰা চাওক চব গোটেই UPPL কোন UPPL আছে বাগানপাৰা নাই আৰু GSPও খালী যিসকলে GSP কৰিছে গতিকে আমাৰ বিশেষ দলৰ কাৰণে ক্লাছত হৈ আছে নেগেটিভ নহয় ক্লাছত হৈ আছে প্ৰমোদ বড়ো পৰিষদে একো উন্নতি কৰিব পৰা নাই প্ৰমোদ বড়োৰ কথাটো চবেই জানে কি কৰিছে কৰা নাই প্ৰমোদ বড়োই খাবহে জানে কাম কৰিব লাগে যিহেতু অসমৰ আৰু তাৰ এতিয়া বন বিভাগত যি চাকৰি নামত দুৰ্নীতি হোৱা বুলি অভিযোগ উঠাব দুৰ্নীতি চব ডিপাৰ্টমেণ্টতে আছে প্ৰমোদ বড়ো অকল বন বিভাগ নহয় অকল চাকৰি নহয় চব বিভাগতে দুৰ্নীতি আছে প্ৰমোদ বড়ো 3 বছৰ হৈ গ'ল আজি সেই যে হ'ব আৰু মাতি মাতিছে 3 বছৰ কমপ্লিট কৰিবলৈ আজি এটাও চাকৰি দিয়া আৰু 3 বছৰৰ যিখিনি গভৰ্ণমেণ্ট আছামৰ পৰা যিখিনি পইচা আহিছে এই পইচাটো কেনেকৈ খৰচা কৰিছে সেইটো আজিলৈকে হিচাপ দিব পৰা নাই প্ৰমোদ বড়োৱে অডিটে দিব পৰা নাই আৰু আমাক কাৰাপশ্যন কৰিছে অসমৰ গভৰ্ণৰ জগদীশ মুখী ডাঙৰীয়াই মই মাছ BTC চলাই পেলাই কৈছে আমাক পাইছে কাৰাপশ্যন এইটো আমাক কৈয়ে গৈছিল যে BTCটো ভাল কাম কৰিছে কৈছে তেওঁলোকে কৈছিল যে আমি চৰকাৰত আহিলে আপোনাক এৰেষ্ট কৰিব জেলত পঠাব বহুত বাদ কৰিম এৰেষ্ট কৰাৰ কথা আছিল প্ৰমোদ বড়ো চৰকাৰ আহিছিল মানে এৰেষ্ট কৰি পেলাই জেলত ভৰাইছে কাৰাপশ্যন কৰিছে কাৰাপশ্যন BPFৰ দিনত হোৱা নাই UPPLৰ দিনত এতিয়া বিৰাট কাৰাপশ্যন হৈ আছে পিছত আপোনালোকে নিজে নিজে গম পাব যে প্ৰমোদ বড়োৱে কেনেকুৱা ধৰণৰ পইচা ইউটিলাইজ কৰিছে মই কৈছোঁ না আজিলৈকে 3 বছৰৰ হিচাপ কিতাপ দিব পৰা নাই ব্যৱহাৰ কৰাটো ইলিগেল হৈছে তাৰ নিয়মমতে পইচাটো ব্যৱহাৰ কৰা নাই ইয়াৰ কাৰণে সি আজিলৈকে হিচাপ দিব পৰা নাই 3 বছৰৰ পইচা চৰকাৰৰ যি ক্ষমতা আছে এই ক্ষমতাটো বিভাজন কৰিছে নেকি দিছপুৰত আধা এইটো আমি দিছপুৰত দিছপুৰে একো কৰা নাই প্ৰমোদ বড়োহে নিজে নটিফিকেশ্যন ওলাই পেলাই ডিচিসকলক পাৱাৰ দিছে কাম কৰিব এইটো দিছপুৰ নহয় BTCহে ওলাইছে প্ৰমোদ বড়োহে ওলাইছে
কিন্তু আনিবৰ কাৰণে যেতিয়া চৰকাৰ আহিব মোৰ কাৰণে ছেকেণ্ডো নালাগে ছেকেণ্ডতে হৈ যাব দেই डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस